Please subscribe my channel and tap the bell icon. এয়া হৈছে যোৰহাটৰ প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউট আৰু বৰ্তমান আমি এতিয়া গৰাইল আছো আৰু মই আৰু ৰাকেশ খোজকাঢ়ি গৈ আছো ফুটপাথেৰে গৈ আছো বৰ্তমান আৰু এয়া হৈছে যোৰহাটৰ প্ৰসিদ্ধ ৰেষ্টুৰেণ্ট KFC আজি সোমবাৰ গতিকে অলপ ভিৰ দেখা গৈছে এয়া হৈছে KFC এইখনেই হৈছে যোৰহাটৰ KFC আৰু এয়া হৈছে আইনক্স যোৰহাটৰ গৰালিত থকা এখন প্ৰসিদ্ধ চিনেমা হল আৰু এই আইনক্স আছে যোৰহাটৰ গৰালিত আৰু আপোনালোকে আইনক্সৰ কাষতে দেখা পাব শ্বপিং মল পেণ্টালুন্স এয়া হৈছে পেণ্টালুন্স বন্ধুসকল আকৌ পেলাই দিলে ৰেল গেট আমি এতিয়া তেনেকৈ পাৰ হৈ আহিব লগা হৈছে একো নাই বলক যাওঁ এতিয়া সোনকালে বলক এতিয়া আমি যাওঁ বিশাল মাৰ্কেটলৈ বলক 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 ফাইনেলি আমি এতিয়া পাৰ হৈ আহিলোঁ এতিয়া আহি পাই গ'লোঁ আমি বিশাল মাৰ্কেটলৈ এয়া হৈছে যোৰহাটৰ বিশাল ইয়াত আপোনাৰ পাৰ্কিং কৰা হয় আৰু এতিয়া আমি গৈছোঁ এয়া হৈছে যোৰহাটৰ বিশাল ঐ থাকেছে কুট এটা পিন্ধি ট্ৰাই কৰি চাওঁ কুট দেখিল এইফালে আছে এইফালে আছে পেণ্টটো ভালে লাগিব ন কিমান দাম মালটো চাওক চেণ্ডেল জোতা বিভিন্ন ধৰণৰ জোতা চেণ্ডেল আছে ইয়াত কোনটো কিমান দাম চাব পাৰিব আপোনালোকে এইবোৰ হ'ল 199 এয়া হ'ল 279 এয়া হ'ল 349 ট্ৰায়েল ৰুমটো এবাৰ দেখাইছোঁ আপোনালোকক ট্ৰায়েল ৰুমটো চাওক কেনেকুৱা ট্ৰায়েল ৰুম ইয়াত আপোনালোকে ট্ৰাই কৰিব পাৰিব যিকোনো কাপোৰ পিন্ধি ইয়াত আপোনালোকে ট্ৰাই কৰি চাব পাৰিব এয়া হ'ল ট্ৰায়েল ৰুম এয়া দেখিছোঁ ধুনীয়াকৈ আইনা এখন দিয়া আছে ধুনীয়াকৈ বন্ধ ইয়াত একো নাই এই ওপৰত লাইট এটা লগোৱা আছে এয়া হ'ল ট্ৰায়েল ৰুম এয়া হ'ল 99ৰ স্পৰ্টিং মাত্ৰ 99 টকাত পাব ভাল লাগিছে ন ৰাফ ইউজ কৰিবলৈ হ'ব ঘৰত পিন্ধিবলৈ এতিয়া আপোনালোকক পেণ্ট দেখাইছোঁ ছেকেণ্ড ফ্ল'ৰত আহি পালোঁ সেয়া বস্তুবোৰ চব ৰাকেশে এতিয়া ছানগ্লাছ চেক কৰি চাব কেনেকৈ লাগে মাস্কখন খুলি লোৱা মাস্ক খুলিব নাপায় কৰোণাত য'ত ঘূৰি লগা ন আজিলৈ ইমানে বন্ধুসকল বলক আমি আহিছোঁ এতিয়া চিনামৰা জগন্নাথ মন্দিৰলৈ এয়া হৈছে চিনামৰা জগন্নাথ মন্দিৰ এয়া এতিয়া বাৰু বন্ধ আছে আমি সোমাব নোৱাৰিম কিন্তু গধূলিকৈ খোলে ন গধূলিকৈ খোলে এয়াই হৈছে ভগৱান বিষ্ণুৰ নহয় জানো অন্য এটা ৰূপ জগন্নাথ মন্দিৰ এই মন্দিৰ আছে চিনামৰাত এয়া চাওক